পংকজ পাঠকৰ লগত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৱে অসমবাসীক বহু কথা আজিৰ তাৰিখত চিন্তা কৰিবলৈ বাধ্য কৰাইছে। এই বৃহৎ সমাজখনত এজন ব্যক্তিক কাণত ধৰি আঁঠু কৰোৱাৰ সময়ত এজন এনেকুৱা ব্যক্তি নোলাল যে এই ঘটনাটোক নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰা, এই গোটেই ঘটনাটোত মৰেল পুলিচগিৰি নকৰি প্ৰশাসনৰ হাতত তেওঁক গতাই দিয়া বা সেই সমস্ত ঘটনাটোক এটা পুংখানুপুংখভাৱে বিশ্লেষণ কৰি সমাধান কৰাৰ কাৰণে সেই বৃহৎ সমাজখনত কোনো এজন ব্যক্তি নোলাল। এই ঘটনাটো এটা আচৰিত ঘটনা। এই ঘটনাটোৰ দ্বাৰা এইটো কেতিয়াও প্ৰতিপন্ন নহয় যে সমগ্ৰ গোৱালপাৰাবাসীয়ে এনেকুৱা, কিন্তু তাত যিখিনি মানুহ আছিলে, তাত যিখিনি মানুহ সেই ঘটনাটোত উপস্থিত আছিলে, সেই মানুহখিনিয়ে যে পংকজ পাঠকৰ লগত এনেকুৱা ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিও তাত উপস্থিত নহ'ল, সেয়াহে চিন্তনীয় বিষয়। আচলতে এই ঘটনাবিলাকৰ পৰা আমি এটা কথা চিন্তা কৰিব লাগিব যে অসমত এনেকুৱা ঘটনা বা অসমত অসমীয়াৰ ওপৰত এনেকুৱা মৰেল পুলিচগিৰি আজি নহয়, বহু বছৰ আগৰ পৰা এনেকুৱা ঘটনা অসমত চলি আছে। উদাহৰণস্বৰূপে আপুনি ধনীৰাম বৰুৱাক চাব পাৰে। যেতিয়া ধনীৰাম বৰুৱাই প্ৰথমবাৰৰ কাৰণে 1997 চনত সম্ভৱতঃ 1997 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে গাহৰিৰ হৃদপিণ্ড যেতিয়া মানৱ শৰীৰত এক্সপেৰিমেণ্ট হিচাপত তেওঁ যেতিয়া প্ৰতিষ্ঠা কৰিছিল, তাৰপিছত ধনীৰাম বৰুৱাক একাংশ অসমীয়াই শেষ কৰি দিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল আৰু তেওঁলোক সফলো হৈছিলে। গতিকে এই বিষয়বিলাক আজিৰ তাৰিখত চিন্তা কৰিবৰ কাৰণে সময় আহি পৰিছে আৰু পংকজ পাঠকৰ লগত গোৱালপাৰাত যিটো ঘটনা সংঘটিত হৈছে সেয়া অসমবাসীৰ ভৱিষ্যতৰ কাৰণে কিন্তু অশনি সংকেত।